three, four. One, two, three. 너 그래 너 요새 너 조금 이상해졌어 자꾸만. হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। থাম্বনেইল দেখি অকণমান চাগে আইডিয়া লগাব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আপোনালোকে আগলৈ চাই থাকিলে নিশ্চয়কৈ গম পাই থাকিব। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে ফলছ নেইলছ। এইটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ। লিংকটো মই আপোনালোকৰ বাবে ডেছক্ৰিপশ্যনত এড কৰি দিম। ইয়াত 100টা নখ আছে আৰু আপোনাৰ যেনেকুৱা লেন্থৰ লাগে, যেনেকুৱা চাইজৰ নখ হয় আপোনাৰ, সেই হিচাপত ইয়াত বেলেগ বেলেগ ধৰণৰ নখ আছে। চ' আপোনালোকক যোনটো লাগে লগাই ল'ব পাৰে। এতিয়া মই আপোনালোকক এইবোৰ লগাই দেখুৱাম। নখবোৰৰ সৈতে এটি গ্লুও আহে আৰু এইটো সেয়া অকণমানি গ্লু এটা আহে। এইটোৰ সহায়ত আমি লগাব পাৰোঁ নখবোৰ। এয়া মই এতিয়া নখকেইটা ক্লিন কৰি লৈছোঁ। আগৰ নেইল পলিচ লগোৱা আছিলে, সেইবোৰ উঠাই ল'লোঁ আৰু সেইটো মই উঠাইছোঁ। এইটো নেইল ৰিমুভাৰৰ সহায়ত। এইটো আপোনালোকে নৰ্মেল ষ্টেচনাৰী দোকানতে পাই যাব। আজিকালি ইজিলি এভেইলেবল হৈছে এইবোৰ। দামো কম, 20 টকা মাত্ৰ। প্ৰথমতে নখৰ চাইজটো এনেকৈ জুখি ল'ব আৰু সেইটো হিচাপত আপুনি নখত আঠা লগাই নখটো লগাই ল'ব। এয়া নেইলকেইটা লগাই ল'লোঁ আৰু এতিয়া নেইল পলিচ লগাওঁ, তেতিয়া আৰু ভাল লাগিব দেখিবলৈ। আপোনালোককো দেখুৱাই আছোঁ মই কোনটো কালাৰ লগাওঁ, কোনটো লগাওঁ। বহুত কনফিউজ কোনটো লগাওঁ। এইটো কালাৰে লগাই দিওঁ, ভাল লাগে এইটো কালাৰ। ভাল লাগিছেনে কালাৰটো? মোৰ বহুত ভাল লাগিছে, কিন্তু আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগিলে। এইখন হাতত হৈ গ'ল কমপ্লিট, একো কাম নাই আৰু এইখনৰ হৈ গ'ল লগোৱা। এতিয়া বাকী আছে এইখন হাত। গাইজ মোৰ মানে সোঁ হাতৰ নখ তেনেকৈ দীঘল নহয়, আৰু দীঘল হ'লেও মানে মই উঠাই দিওঁ। চ' আজি মানে বহুত ভাল লাগি আছে, সোঁ হাতৰ নখ ইমান দীঘল হৈছে। এতিয়া মোৰ নেইল পলিচ লগোৱাও হৈ গ'ল। এয়া আপোনালোকে দেখিছে এইখন সোঁ হাতত। আৰু এয়া বাওঁ হাতৰ। নখবোৰ বহুত বেছি দীঘল নকৰোঁ, কাৰণ যিহেতু কাম কৰি থাকিব লাগে সেইকাৰণে বেছি দীঘল নকৰোঁ। আৰু সোঁ হাতৰ একেবাৰে দীঘল নকৰোঁ, যিখিনি মিনিমেল একেবাৰে সেইখিনিলৈকে থাকে। বাট আজি এক্সপেৰিমেণ্টটো কৰি চালোঁ কেনেকুৱা লাগে। তো বহুতেই ভাল লাগিছে, দেখিবলৈ বহুত ধুনীয়া হয়। তো এটা প্ৰব্লেম হ'ব যে এইবোৰ লগাই আপুনি কাম কৰিব নোৱাৰিব। জাষ্ট বিয়া খাব গ'লে ক'ৰবাত, নাইবা ক'ৰবাত পাৰ্টিত গ'লে, ফটোশ্বুটৰ বাবে হওক, তো তেনেকৈ আপোনালোকে ইউজ কৰিব পাৰে। বহুত ধুনীয়া হয়, দামো কম। নখকেইটাত বেছি দামো নহয়, 200 টকাতে পাই যাব। কিন্তু কাম কৰিবৰ বাবে নহয় আৰু, কাপোৰ ধোৱা, বাচন ধোৱা এইবোৰৰ বাবে একেবাৰে নহয়। স্পেচিয়েলি মোৰ বাবে, মই যিহেতু নিজৰ কাম নিজে কৰিব লাগে। চ' এনেই জাষ্ট লগাই চালোঁ, কেতিয়াবা বিয়া খাব গ'লে বা ক'ৰবাত গ'লে লগাব পাৰিম। অলপ টাইম লগালে আৰু তাৰপাছত আকৌ খুলি থৈ দিলে পিছত আকৌ ৰিইউজ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। এয়া মোৰ হৈ গ'ল নেইল এক্সটেনশ্যন। 300 টকাতে আপোনালোকে ঘৰতে কৰিব পাৰে। নেইলখিনিত 200 টকা আৰু নেইল পলিচ এনেকৈ ইনক্লুড কৰি আপুনি 300 ধৰিব পাৰে, তাতকৈ বেছি নাযায়। হয়তো কম হ'ব পাৰে যদি আপোনালোকৰ নেইল পলিচ অলৰেডি আছে ঘৰতে। আপোনালোকে যেতিয়া আঠাটো লগাব, মানে যিটো লগত আহে নখকেইটাৰ লগতে যিটো আঠা আহে, যেতিয়া আপোনালোকে সেইটো লগাওঁতে খুব সাৱধানেৰে লগাব, কাৰণ সেইটো স্কিনত লাগিলে অকণমান ইৰিটেশ্যন টাইপ হয় আৰু বহুত জোৰকৈ লাগি ধৰে, এৰাব অসুবিধা হয়। সেইকাৰণে যেতিয়া আঠাটো লগাব সাৱধানেৰে লগাব। আৰু আপোনালোকক মই নেইল পলিচ আৰু নেইলৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ চাব পাৰিব। চ'
সো এয়া আছিলে আজিৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব আৰু তাৰ ওচৰতে লাগি থকা বেল আইকনটিও ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে গতিকে অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে বাই